চিলাপথাৰ মাজৰবাৰীত অনুষ্ঠিত হৈছে বাঙালী ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান। অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা 55 লাখৰো অধিক হিন্দু বাঙালীসকল বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয়। প্ৰতিশ্ৰুতিৰ নামত বিজেপি চৰকাৰে বাঙালী হিন্দুসকলক কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে। এইদৰে চিলাপথাৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অজিত দেৱনাথে। বা সম অধিকাৰৰ কথা কৈছে, এইটো একদম মিছা। কিয়নো আমি দেখিবলৈ পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ শিৱসাগৰ যেতিয়া ধেমাজি যেতিয়া অধিৱেশন হ'ল, তেখেতে আৰু শদিয়াতো এই কথাটো উল্লেখ কৰিছিলে যে অসমত বসবাস কৰা যিসকল আমাৰ এছ চি জনজাতিৰ লোক আছে, এছ চি লোক সম্প্ৰদায়ৰ লোক আছে, তেওঁসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিসকল লোক আছে, বাংলাভাষী লোক আছে, তেওঁলোকক বাহিৰত ৰাখি পেলাই তেওঁলোকক মানে ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে 2016 চনত কৈছিলে যে অসমত বা ভাৰতবৰ্ষত যদি আমি প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে অসমত ডিটেনশ্যন কেম্প নাথাকিব, অসমত ডিটেনশ্যন কেম্প ভাঙি দিয়া হ'ব, এইবিলাক ডিপুটা নাথাকিব। কিন্তু আজি যি ডিটেনশ্যন কেম্প ভঙাৰ কথা কৈছিলে মোদী ডাঙৰীয়াই, আজি আমি তাৰ বিপৰীত ছবি দেখিবলৈ পাইছোঁ। আমি দেখিবলৈ পাইছোঁ গোৱালপাৰা মাটিয়াত 30 বিঘাজোৰা এটা ডিটেনশ্যন কেম্প নিৰ্মাণ কৰা হৈছে। আৰু আমি বিভিন্ন জিলাত আজি আমাৰ হাতত ফোন আহি আছে যে বিভিন্ন জিলাত, কালি আপুনি নগাঁও জিলাৰ পৰা আহিছে যে নগাঁও জিলাৰ আমাৰ বাংলাভাষী লোকসকলক ডিপুটাৰ নোটিছ আজিও দি দিয়া হৈছে। বেলেগ কথা হিন্দুত্ববাদীৰ কথা তেওঁলোকে কোৱা এটা ভুৱা, তেওঁলোকৰ যি ভুৱা প্ৰতিশ্ৰুতি, তেওঁলোকে যি আমাক প্ৰতিশ্ৰুতি চৰকাৰে দিছিল, আমি এইটো সন্দৰ্ভত আমাৰ যিটো বৰাকৰ ব্ৰহ্মপুত্ৰৰ যিটো সমস্যা, সেই সমস্যাটো আমাৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হৈছে। আমি বাংলাভাষী যিসকল লোক আছোঁ, আমাক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে। এতিয়া বৰ্তমান ভূমিৰ অধিকাৰ আমাক দিয়া হোৱা নাই। আৰু ডিপুটাৰৰ ডিটেনশ্যন কেম্প যিবিলাক মানুহ আজি আবদ্ধ হৈ আছে, তেওঁলোকৰ বস্তু আজি সমাধান কৰা নাই। গতিকে আমি আজি এই শপত গ্ৰহণ অনুষ্ঠানৰ যোগেদি আমি বিজেপি চৰকাৰক, অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত আমি যদি আমাৰ ভূমি অধিকাৰ 2026 আগত চৰকাৰে নিশ্চিত নকৰে, বাঙালীসকলৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নকৰে, নিৰাপত্তা সুনিশ্চিত নকৰে, তেন্তে অহা 2026 আমি বিজেপি চৰকাৰক বাঙালী সমাজে ভোট নিদিওঁ বুলি আমি আজি ঘোষণা কৰিছোঁ। আৰু তেওঁসকলক আমি সকীয়াই দিওঁ। এইখন জোনাই সমষ্টিৰ বিধায়কক আজি এই কথাটো পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, মাননীয় মহোদয়, আপোনাৰ প্ৰতিশ্ৰুতি আজি কি হ'ল? আজি যে আপোনাৰ জোনাই সমষ্টিত যিসকলে এছ চি জনজাতিৰ লোক আছে, এছ চি সম্প্ৰদায়ৰ লোক আছে, এইসকলে আজি কিয় বঞ্চিত হ'ল? এইবিলাকত আপোনাৰ কাণসাৰ কিয় নাই? আপুনি কিয় গুৰুত্ব দিয়া নাই? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি ভুৱা। আজি এই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপ আমি দেখিবলৈ পোৱা নাই। আমাক কেৱলমাত্ৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰা হৈছে। গতিকে আজি আমি এটা শ্লোগান আমাৰ থাকিব, আগন্তুক 26ৰ ভিতৰত যদি আমাৰ ভূমিৰ অধিকাৰ দিয়ে, আমাৰ বাঙালীসকলৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাক সমাধান কৰে, তেন্তে আমি অহা 2026ত আমি তেওঁলোকৰ লগত আছোঁ বা আমি সহায় কৰিম। অন্যথাই আমাৰ মানুহ, আমাৰ যিকোনো ৰাজনৈতিক দলে, আমাৰ যিকোনো কংগ্ৰেছ, বিজেপি, এজিপি,